নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এক ভিডিঅ'লৈ। আজি মই লৈ আহিছোঁ আমাৰ শাকৰ বাৰীখন। ভিডিঅ' কৰিছোঁ তাকে দেখাওঁ বোলো আপোনালোকক। আৰু এয়া আমাৰ শাকৰ বাগিচাখন চাই থাকিব আপোনালোকে। আৰু লগতে আনিছোঁ এটি ৰেচিপিটো হৈছে মেথি শাকৰ। মেথি শাক সকলোৱে চিনিয়ে পায় আৰু খায়ো পাইছে, জানেই সকলোৱে। হ'লেও মই বনাইছিলোঁ যিহেতুকে আপোনালোকক ভাবিলোঁ দেখাওঁ। আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব আপোনালোকৰ কেনে লাগিল। গতিকে ভিডিঅ'টো চাই থাকক। সকলো ঘৰতে খেতি কৰি দেখাব লগা একো নাই, হ'লেও ভাবিলোঁ অলপমান দেখাই দিওঁ আমাৰ কোৱাৰ্টাৰত কেনেকৈ আমি খেতি কৰি খাইছোঁ। এয়া মূলা দেখাম চাব দেই। এইটো মূলা একদম বগা হয় আৰু এইটো বগা মূলা হয়। বগা মূলা, এইটো বগা মূলা হয়। আৰু এইখিনি হৈছে মেথি শাকখিনি। মই ভালকৈ চাফা কৰি ল'লোঁ আৰু এইখিনি মিহিকৈ কাটিম এতিয়া। এইখিনি এয়া মই মিডিয়াম চাইজৰ আলু দুটা লৈছোঁ। আলুটো অকণ সৰহকৈ দিলে ভাল হয়, শাকখিনি কমি যায়। এইখিনি শাকখিনি কাটি ল'লোঁ মই। তাৰপিছত দিছোঁ কেঁচা জলকীয়া দুটা আৰু নহৰু 5-4 ফুটামান দিছোঁ। এইখিনি এটা ভাজি ল'ম। মই কেৰাহীত পাতি দিছোঁ। কেৰাহী গৰম হৈ গ'ল। ইয়াত দিছোঁ নহৰু কেইফুটা আৰু জলকীয়া দুটা। এইখিনি দিবলগীয়া একো নাই, মছলা জাতীয় বস্তু একো নালাগে। আৰু এইখিনি নহৰু দি ভাজিলে শাকখিনি খায়ো ভাল লাগে আৰু তাৰ গোন্ধটো বহুত ভাল লাগে। এইখিনি দেখিছেনে, পানী শুকাই গ'ল। মই এইখিনি আলুখিনি ঢালি দিম।
আপোনালোকে মাছৰ লগতো খাব পাৰে, ডিমৰ তৰকাৰীৰ লগতো খাব পাৰে, চবৰ লগতে খাব পাৰে। ইয়াৰ গোন্ধটোও ভাল আছে আৰু আমাৰ দেহৰ কাৰণেও ভাল হয় মেথি গুটি শাকখিনি। নিমখ দিম অলপমান। ইয়াৰ প্ৰয়োজন অনুসৰি হালধি দিছোঁ। গোটেইখিনি ভালকৈ মিলাই লওঁ। কেৰাহীটো অলপমান হিলি গৈছে, তাৰ বাবে বেয়া নাপাব। মই এখন হাতে কেমেৰা ধৰিছোঁ আৰু আনখন হাতে লৰাই আছোঁ, দিগদাৰো হৈছে। আনফালে মই চাহপাতি দিছোঁ। গোটেইখিনি প্ৰায় হৈ গ'ল। মোৰ ভাজিখিনি হৈ গ'ল। আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব, আৰু যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আকৌ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহোঁ। ধন্যবাদ। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোলৈকে বহুত বহুত ধন্যবাদ থাকিল।